হেল্ল' ফ্ৰেণ্ডছ একচুৱেলি ব্লগ বা এনেকুৱা কিবা বনাই পোৱা নাই আজিলৈকে জাষ্ট মোৰ মিছেছক দেখি মেলি অলপ বনাবলৈ মন যায় আৰু মইনো কি বনাম যিহেতু মই অৰ্কিড ভাল পাওঁ সেইকাৰণে অৰ্কিডক লৈ বনাম বুলি ল'লোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই মেলি। এইবিলাক চাব পাৰে মোৰ অৰ্কিড কালেকশ্যন। মোৰ ওচৰত প্ৰায় 200+ অৰ্কিড স্পিচিছ আছে। তাৰ উপৰিও আপোনাৰ কিছুমান হাইব্ৰিড অৰ্কিডো আছে। বৰ্তমান ফুলি থকা অৰ্কিডৰ ভিতৰত এইটো এটা আছে, আপোনাৰ ইয়াক কয় ডেনড্ৰবিয়াম, আপোনাৰ এনচেপ আপোনাৰ দুটা কালাৰ আছে। এইটো কালাৰ আপোনাৰ অলপ কি ক'ম ক্ৰীম কালাৰ আৰু অলপ ডাৰ্ক হয়। এইটো ফুলটো ইমানেই সৰু আপোনাৰ মোৰ কেমেৰাই ঢুকি পোৱাগৈ নাই। ৰ'ব অলপ জুম কৰি দেখাওঁ। এইটো চাওক ফুলটো একেবাৰে অকণমানি বেয়া লাগিছে চাওকচোন। চাওক এইটো ফুলি আছে ধুনীয়াকৈ দেখিছে। গছজোপা মৰি গৈছিল একচুৱেলি, বহুত কষ্টকৈ জীয়াইছোঁ। এইবোৰ কলি মেলিছে আপোনাৰ এনেকৈ চব পাতত কলি মেলিছে। এইবিলাক য'ত কলি মেলিছে এইবিলাক ফুলিছে। একচুৱেলি এইটো ডালটো মৰি গৈছিলে মানে সেইটো কাৰণে এনেকুৱা দেখাইছে, পাত চাতটো মৰহি যোৱা, কিন্তু তথাপিও ফুল মেলিলে। বহুত কষ্টৰে জীয়াইছোঁ। যিহেতু অৰ্কিডবিলাক আপোনাৰ পৰাশ্ৰয়ী উদ্ভিদ, ই আপোনাৰ যিকোনো মিডিয়ামত হয়। কিছুমান গছত হয়, আপোনাৰ কাঠতো হয়, বা আপুনি পাথৰত হয়, শিল বা আপোনাৰ তেনেকুৱা মছজাতীয় বা মাটিতো হয়। গ্ৰাউণ্ড অৰ্কিডো আছে। তো এইবিলাক বিশেষকৈ গছত হোৱা অৰ্কিড। সেইকাৰণে মই আপোনাৰ এইটো গছৰ এটা ডালত দিছোঁ, মৰা গছৰ ডালত। ই যিহেতু আপোনাৰ তাৰ যাৱতীয় খাদ্য এইবিলাক বা আপোনাৰ যিটো ইনহেল কৰে নাইট্ৰজেন বা অক্সিজেনেই হওক, এইবিলাক এয়াৰৰ পৰা নিজেই লয়। হয়, আমি কেতিয়াবা খালি অলপ গ্ৰ'থ হ'বলৈ দিওঁ কিবা কিবি অলপ ফাৰ্টিলাইজাৰ বা এনেকুৱা কিবা কিবি ইউজ কৰোঁ বা ফাংগিচাইড, যাতে আপোনাৰ ফাংগেল ইনফেকশ্যন নহয়। বাকী চাব পাৰে আপোনালোকে জাষ্ট এইটো মৰা গছৰ ডালত দি থৈছোঁ, তেনেকৈ হৈছে। এইপিনে মোৰ গ্ৰীণ হাউচটো আছে, শ্বেড হাউচ দেখাম কেতিয়াবা, শ্বেড হাউচো। এইবিলাক বেলেগ অৰ্কিড আছে। এইবিলাক কৈছে মোৰ ওচৰত প্ৰায় 200ৰো অধিক অৰ্কিড স্পিচিছ আছে। আৰু আপোনাৰ টোটেল হ'ব 500 মান আছে অৰ্কিড, 400-500। এইটো এটা চাওক একেই প্ৰজাতি ডেনড্ৰবিয়াম এনচেপ। এইটো কালাৰটো অলপ বেলেগ চাওক আপোনালোকে। এইটো মোৰ গ্ৰীণী, অলপ য়েল্ল'ইছ গ্ৰীণ। এইটো বহুত কলি মেলি আছে, সম্পূৰ্ণ ফুলা নাই। সম্পূৰ্ণ ফুলিলে হয়তো আকৌ এবাৰ দেখাব পাৰিম। কলি বহুত আহি আছে। এতিয়া দুপাহ ফুল ফুলিছে, এইটো চাওক। এপাহ সেইটো ফুলিছে আৰু এপাহ ইয়াত। বহুত ধুনীয়া লাগিছে ন? তিনি বিউটি, সৰু হয় কিন্তু বহুত ধুনীয়া, মৰম লগা। আৰু ৰাতিপুৱা টাইমত অকণমান স্মেলো আহে, ধুনীয়া ধুনীয়া স্মেল এটাও আহে ইয়াত। যিহেতু প্ৰায়বিলাক অৰ্কিডে আপোনাৰ সুগন্ধি থাকে, এইটো আপোনাৰ সুগন্ধি থকা। খালি ৰাতিপুৱা টাইমতহে অলপ আহে, এনেই নৰ্মেলি ইমান ধৰিব নোৱাৰি ইয়াক। আপোনাৰ সুগন্ধটো ধৰিব নোৱাৰি। আছে কিছুমান মোৰ ইয়াত ফুলি গ'ল মাজতে, ডেনড্ৰবিয়াম হেটাৰক্ৰাপাম বুলি এটা ফুলি গ'ল। সেইটো আপোনাৰ বহুত আমোলমোলাই থাকে। আৰু এটা ফুলি গ'ল আপোনাৰ একাম্প্ৰি প্ৰিম'জা বুলি, একদম ধুনীয়া গোন্ধায়। বকুল ফুলৰ নিচিনা গোন্ধ ওলায়, ইমানেই ধুনীয়া গোন্ধ ওলায়। যি কি নহওক, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। মোৰ আৰু অৰ্কিড আছে কিছুমান, ফুল ফুলা নাই এতিয়ালৈকে। ফুল ফুলিলে আপোনালোকক দেখাই থাকিম হা, চাব। ঠিক আছে, থেংক ইউ।